গাইজ কি খবৰ সকলোৱে ভালে আছেনে মোৰ পিছে ভালে আৰু এতিয়া অকণমান ওলাই আহিছোঁ কাৰণ মোৰ ফ্ৰেণ্ড এজনী আহিছে বিয়াত মাতিবলৈ বহুত দূৰৰ পৰা আহিছে দেই ক'ৰ পৰা আহিছে কৈ আছোঁ ঢেকীয়াজুলিৰ পৰা আহি গৈছে বিয়াত মাতিবলৈ আৰু ময়ো বহুত দিনৰ ঘৰলৈ যোৱাই নাই ভাবিছোঁ বিয়াতে যাম আৰু বাইপতি মই ইফালে চাইছোঁ কেমেৰা আছে ইফালে আৰু আহিছোঁ তাই বাইকৰ ঘৰত আছিল বাইকৰ ঘৰৰ পৰা আমাৰ ইয়ালৈ আহিলে বিয়াত মাতিবলৈ তাকে বিয়া পালেহি আৰু বেছি দিন নাই তেতিয়া বাৰু ক'ম আৰু কেতিয়া বিয়া ন এতিয়াই কৈ নিদিওঁ দেখিব ধুনীয়া ধুনীয়া ৰিলচ ভিডিঅ' তাই আজি আমাৰ ঘৰত থাকিব কিন্তু মই বেয়া পাইছোঁ তাই কৈছিলোঁ তই দুদিন থকাকৈ আহিবি তাই আহিছে এদিন থকাকৈ মোক কৈছে সময় নিমিলে নিমিলে গোসাঁন ইফালে নাযাওঁ ইফালে তাই যাবলৈ বিচাৰি ইফালে গ'লে চাপৰিলৈ যাবগৈ লাগিব তাকে আমি ল'ৰা ঘৰতে আছে আমি দুইজনী অকণমান ওলাই আহিলোঁ যিহেতু কিমান 8 মাহৰ পাছত লগ পাইছোঁ ন দুইজনী একদম পূৰা কথা পাতিছোঁ মনৰ কথা ৰিলচ বনাইছোঁ ৰিলচ চাবলৈ পাব আপোনালোকে চাব মোৰ ইনষ্টাত আৰু এয়া অকণ ওলাই আহিলোঁ ইফালে আৰু এতিয়া লাহে লাহে গৈ আছোঁ তাই আজি থাকিব কাইলৈ আকৌ বেলেগ জেগালৈ যাব ন কালি বা ঘৰ কাইলৈ হলাইবিল কাইলৈ বাইকৰ ঘৰত নাযায় কাইলৈ বেলেগ এটা জেগালৈ যাব তাত বিয়াত মাতিব তাৰপিছত তাইক কৈছিলোঁ তই কাইলৈ থাক আমি মন্দিৰ যাম তাৰপৰা এতিয়া তাই নাথাকে বোলে আপোনালোকক পাছত দেখুৱাম বাৰু দেই বাই বাই আৰু এয়া হৈছে ঘৰৰ কবি সেইদিনাখন ভিডিঅ'টোত দেখিছিল যে কবি ডাঙৰেই হ'ল কাইলৈ যিহেতু বজাৰ আছে অলপমান লৈ যায় আৰু বজাৰলৈ নিওঁ তাকে আমি ওলাই গৈছিলোঁ ওলাই আহি দেখিছোঁ একদম কবি বস্তাই বস্তাই আনি থৈ দিছে যিহেতু এইবোৰ ঘৰৰ কবি কোনো সাৰ চাৰ নিদিয়া খাবলৈও ভাল তাকে অকণমান দেখুৱাই দিলোঁ আৰু এই সন্ধিয়া মানে 8টামান বাজিছে মই পিঁয়াজ বিলাহী অকণমান মাংস বনাওঁ বুলি ভাবিছোঁ মছলা পাতি দিছোঁ আৰু তাতে মই বনোৱা নাই মই পিছে ভিডিঅ'টোহে কৰি আছোঁ মাংস বনাই আছে মমিয়ে মানে মোৰ লগৰজনী আৰু তাইক যিহেতু বিয়া হৈ গুচি যাবগৈ মই বোলো তই যিহেতু আহিছ মোক মাংস ভাত খুৱাই থৈ যাব লাগিব নে কি কয় গাইজ তাই পিছে বনাই আছে আৰু মই আহিলে এনেও কামত লগাই দিওঁ তাই যিহেতু আমাৰ ঘৰত প্ৰথম আহিছিলে তেতিয়া এবাৰ মই এটা কাম কৰিছিলোঁ তাই এতিয়াও মনত আছে আৰু এয়া নহৰু আদা দিলেই একদম ধুনীয়াকৈ তাই বনাইছে আৰু খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে মোৰ ভিডিঅ'টো কৰোঁতে একদম লোভৰ পানী পৰি গৈছে কি কৈ আছিলোঁ তাই যেতিয়া প্ৰথম আহিছিলে কি হ'ল মই ভাত বনাই কুকাৰটো এনেকৈ থৈছিলোঁ কুকাৰটো তাইৰ হাতত একদম পুৰি গ'ল হাতটো মানে মোৰ কুকাৰটো হাতত লাগি গ'ল তাকে আমি বনাই থাকোঁতে ইমানেই কথা পাতিছোঁ সেইকাৰণে মই মানে মিউট কৰি ভইচ অভাৰ দি দিবলগীয়া হ'ল আৰু নিমখ দিছে লগ পালে একদম কথা একদম মানে কি ক'ম আৰু ক'বলৈ কোনো ভাষা নাই ইমানেই কথা পাতোঁ দুইজনী ৰাতি কিমান দেৰি হৈছে শুওঁতে জিৰা গুড়ি দিছে জিৰা পাউডাৰ চিকেন মছলা সকলোখিনি তাইক বোলো তই যি কৰ বেয়া কৰিলেও ভাল কৰিলেও খালি তই বনা মই খাম আমি খাম আৰু সকলোৱে জলকীয়া চলকীয়া পাছত দিবি যিহেতু ল'ৰাও খাব পাছত তাই জলকীয়া দিলে বাৰু দেখুৱাবলৈ নহ'ল বেছিকৈ কেমেৰাটো ধৰি থাকিবলৈ নোৱাৰিলোঁ আৰু কিমান দিনৰ পাছত আহিছে দুইজনীয়ে লেকচাৰ পিটিছোঁ নে কি কয় বাদ দিয়া সেই ব্লগ বনাবলৈ ভিডিঅ' কৰিবলৈ কথা পাতা আৰু এয়া কবি ভাজি আলু ফ্ৰাই মাংস একদম বনাইছে দালি আৰু তাই খাবলৈ আৰম্ভ কৰিছে আৰু লাহেকৈ বোলো ভিডিঅ' এটা কৰি থওঁ পিছে তাইক দেখুৱাবলৈ হাক দিয়ে আৰু এইটো হৈছে ভোট জলকীয়া গুড মৰ্ণিং আৰু এয়া ৰাতিপুৱাই মই দেখিছেনে কামত লগাই দিছোঁ ছোৱালীজনী তাই আজি যাবগৈ সেইকাৰণে বোলো কাম কেইটামান কৰি থৈ যোৱা আৰু মই যিহেতু চিলাবলৈ ভালকৈ নাজানো তাইক চিলাবলৈ দিছোঁ তাই জানে বাৰু ধুনীয়াকৈ ন পিন্ধিম আৰু মনত পেলাই নে কি কোৱা পইচা দি দিব লাগিব বেছি নহয় তাইক হেৰি টকা 10 টকামান দিলেই হৈ যাব অল টোটেল তাই এতিয়া কেইটা চিলালি এটা হৈছেহে এটা চিলাই আছে আৰু ব্লাউজকেইটা কেনেকুৱা কৈ দে বেয়া আখকি আহি গ'ল মোৰ ফোন আহি গ'ল দেই বাই বাই আজিৰ ভিডিঅ'টো ইমানেই আছিলে সকলোৱে যদি চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰি দিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ভিডিঅ'টো চাই কেনেকুৱা লাগিল মই বাৰু ৰেগুলাৰ দিবলৈ চেষ্টা কৰিম
আৰু আমাৰ ফটো কেইখনমান সাঁচি ৰাখিলোঁ বাই বাই লাভ ইউ অল থেংক ইউ